এনেকৈ আমাৰ জবিনদা মানে মৰমৰ জবিনদা আমাৰ ইয়াত আহিলে মংগলদৈ আৰু এটা ৰুমত গৈ আছে মানে কিবা খোৱা দোৱা কৰিব তাক লগ পালোঁ তো জোনাব দা খবৰ ভাল এনে এই পণ্ডিত হয় পণ্ডিত এনেকৈ হেল্ল' এভৰিৱান স্বাগতম নতুন চেনেল নতুন ভিডিঅ' লৈ আৰু আপোনালোকে ভাবিছে ইমান দিন হ'ল ভিডিঅ' কিয় অহা নাই মানে এডমিশ্যনৰ কামত মানে অলপ ব্যস্ত হৈ আছিলোঁ গমেই পাইছে আৰু আপোনালোকে ভাবিছে কিয় আৰু এডমিশ্যনৰ কাৰণে ব্যস্ত হৈ আছিল মানে বি এ ফাৰ্ষ্ট ছেমিষ্টাৰ মানে এডমিশ্যন ল'বলৈ মানে ব্যস্ত হৈ আছিলোঁ সেইকাৰণে ভিডিঅ' দিব পৰা নাই আৰু আজি মানে এনেকুৱা গাঁৱত হ'ব লাগে আৰু জবিনদাক চাবলৈ যাব লাগে মানে আৰু এনেকুৱা ৰাতি হৈ গ'ল এতিয়া যাব লাগে মানে মাতি আছে ফোন মাৰি আছে এতিয়া যাব লাগে মানে জবিনদাক চাবলৈ যাব লাগে আৰু আপোনালোকে ভাবিছে জবিনদাই মোক কল কৰিছে নেকি সেই মোক কল নকৰে নহয় এনেকুৱা মানে ৰাস্তা দি গৈ আছোঁ আৰু এনেকুৱা মেইন ৰোড পাই গ'লোঁ আৰু এনেকুৱা গৈ আছোঁ আৰু আজি ভিডিঅ'টো ধামাকা হ'ব মানে চাই থাকক চাক এনেকুৱা আহি পাইছোঁ আৰু লাইটেৰে ভিডিঅ' কৰি আছোঁ আৰু আজিৰ ভিডিঅ'টো মানে জবিনদা আহিব কিবা ধামাকা হ'ব আৰু এনেকুৱা ল'ৰা এটা মোটা লৈ আছে আৰু এনেকুৱা গৈ আছোঁ আৰু দুনিয়াৰ মানুহ চাক কেনেকুৱা হৈছে মানুহ চাক আৰু জবিনদাৰ ইমান ফেন ফলয়িং মানে কি ক'ম আৰু ভাষাৰে বুজাব নোৱাৰি ইমান চিকিউৰিটি দিবলৈ মানে অসম চৰকাৰে আৰ্মি পঠাইছে দুনিয়াৰ পুলিচ চুলিচ পঠাইছে আৰু এনেকুৱা চিকিউৰিটি দি আছে জবিনদাক প্ৰটেকশ্যন দি আছে আৰু এনেকুৱা গৈ আছোঁ মানে ভিতৰত সোমাই আহিলোঁ আৰু চাক পৰিস্থিতি কেনেকুৱা আৰু ইয়াতে জবিনদা চাবলৈ কিমান মানুহ আহিছে চাক না ষ্টেজটো কেনেকুৱা সজাইছে মানে মই জুম কৰি দেখাই আছোঁ মানে জুম কোৱালিটি ভাল নাহিব পাৰে আৰু এনেকুৱা দুনিয়াৰ মানুহ বা কিমান মানুহ হৈছে চাক চাবলৈ কিমান মানুহ আহিছে চাক না চাব পাৰে মানে কেনেকুৱা হৈছে পৰিস্থিতি আপোনালোকে চাব পাৰে মানে আজি পুৰা দেখাম আৰু এনেকুৱা জবিনৰ ফেন ফলয়িং চাক না কেনেকুৱা মানে সৰু ডাঙৰ বা মানে গোটেইকেইটা আহিছে আৰু এনেকৈ গাঁৱৰ মানুহ আহিছে মানে টাউনৰ মানুহ আহিছে আৰু কি ক'ম আৰু চাক ফেন ফলয়িং চাক না কেনেকুৱা পৰিস্থিতি হৈছে মানে ভাষাৰে বুজাব নোৱাৰি মানে এনেকৈ জবিনদা আহি পাইছে ষ্টেজত আৰু কেমেৰা কোৱালিটিটো বেয়া আহিছে মানে জুম কৰিব নোৱাৰি আৰু এনেকৈ দেখাব নোৱাৰি মানে অলপ চাক আৰু আহিছে আৰু জবিনদা ইয়াতে গান গাই আছে মই শুনাই দি আছোঁ এনেকৈ জবিনদা ষ্টেজত মানে গান গাই আছে আৰু এনেকৈ এটা জবিনদাৰ এটা ভিডিঅ' চাই লওক এনেকৈ জবিনদাৰ গানটো শুনিলোঁ আৰু বেয়াকৈ ভাল লাগিছে মানে কি ক'ম আৰু আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব আৰু মানুহ চাক না কি জবিনদাৰ কিমান ফেন ফলয়িং চাক না আৰু এটা ল'ৰা চাক না ইয়াতে মানে মানুহৰ কান্দটো চাই আছে মানে জবিনদাৰ গানটো শুনি লওক আৰু ইয়াতে এটা জবিনদাৰ পাগল ফেন এটা চাক না কেনেকৈ কৰি আছে চাক মানে ভইচ শুনাই আছোঁ চালে মানে কি ক'ম আৰু এনেকুৱা লাগে যে কোনোবা বলিউডৰ এক্টৰ চেক্টৰ আহিছে নেকি মানুহৰ যি উৎপাত সেইটো কাৰণে কৈছোঁ আৰু মানে কিয় ক'লোঁ মানে মানুহৰ উৎপাত না বহুত মানুহ হৈছে আৰু উৎপাত চাক মানে ল'ৰাবিলাক মানে কি ক'ম আৰু এনেকৈ আৰু ওলাই গৈ আছোঁ মানে এনেকৈ ভিৰৰ মাজত মানে ওলাই গৈ আছোঁ মানে ৰাস্তাত গৈ আছোঁ ৰাস্তাত মানে ইমান গৰম মানে মানুহ কি ক'ম আৰু মানুহ চাক না আৰু এতিয়া দুটা মানে খুৰা মানে পপকৰ্ণ বেছি আছে ইমান ৰাতি 12টাত মানে পপকৰ্ণ বেছি আছে মানে কি ক'ম আৰু আৰু এনেকৈ জবিনদাক চাবলৈ কিমান মানুহ চাক না ৰাস্তা ফুল হৈ গৈছে মানে মানুহ কি ক'ম আৰু মানে যাব নোৱাৰি এনেকুৱা মানুহ চাক না চাবলৈ কিমান মানুহ আহিছে চাক না মানে কি ক'ম পৰা কিবা এটা খাই লওঁ মানে ঘুগুনি খাই লওঁ এইটো হোটেলৰ পৰা মানে ঘুগুনিটো পেৰি দিওঁ মানে খাই দিওঁ মানে ঘুগুনি চুগুনি খাই আহিলোঁ আৰু ঘুগুনি বেয়া ঝালা দিছে মানে কি ক'ম আৰু ঝালাও লাগিছে আৰু এনেকৈ আকৌ পানী আনিব দিছে পানী খাব লাগে মানে ঝালা বহুত লাগিছে না আৰু এটা পানী কিনিলোঁ আৰু ইয়াতে পানীটো খাব লাগে কিনা এটা জোনাব দাক লগ পালোঁ তো জোনাব দা খবৰ ভাল এনে এই পণ্ডিত হয় পণ্ডিত ভালে আছে এনেকুৱা খবৰ চবৰ ভালে না এনেকুৱা ভালে গান শুনি আৰু এনেকৈ মানে মানুহ ঘৰত গৈ আছে আৰু আমি ভিডিঅ'টো লাহে লাহে সমাপ্ত কৰিব লাগে ইমান দেখালোঁ যিমান পাৰিলোঁ সিমানে দেখাব চেষ্টা কৰিলোঁ আৰু মানুহ চাক না আৰু এনেকৈ মানুহবিলাক ঘৰত গৈ আছে আৰু আমিও যাব লাগে লাহে লাহে সমাপ্ত কৰিব লাগে আৰু এইখিনি মানুহ চাক কি মানুহ বাই দিলোঁ আৰু জবিনদাকো বাই দিলোঁ আৰু এইখিনি আছে আজি এটা সৰু ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব তো আজিলৈকে মানে যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰি থৈ দিব তো বাই